10,000 স্মাৰকপত্ৰ, ঘৰে ঘৰে প্ৰচাৰ পত্ৰ, 1 লাখ লোকৰ সমাগমেৰে বৃহৎ প্ৰতিবাদী সভা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কঠোৰ স্থিতি বাহালেৰে শনিবাৰে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কাইলৈৰ পৰা গণসচেতনতা অভিযান আৰম্ভ কৰা হ'ব। গণসচেতনতা অভিযানত আমি এখন প্ৰচাৰ পত্ৰ ৰাইজক বিতৰণ কৰিম যে প্ৰত্যেকজন অসমীয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহক। ইয়াৰ পৰৱৰ্তী সময়ত আমি শিৱসাগৰ নগৰ, ডিব্ৰুগড় নগৰ, যোৰহাট নগৰ, নগাঁও, তেজপুৰ আৰু বৰপেটাত আমি এটা বিশাল সমাৱেশ আৰু শোভাযাত্ৰা কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত অতি কমেও 1 লাখ মানুহৰ এটা সমাৱেশ গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব। জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি যেহেতু আকৌ শুনানি ল'বলৈ আহিব, এইবাৰ অসমৰ 10,000 সংগঠনে মেমৰেণ্ডাম দিব। অসম আন্দোলনৰ শ্বহীদৰ প্ৰতিমূৰ্তিৰ তলত সংকল্প লৈ দেওবাৰৰ পৰাই আন্দোলন আৰম্ভ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংকল্প গ্ৰহণ কৰি জাতি ৰক্ষাৰ এই আন্দোলনলৈ সকলো পক্ষকে সাজু হোৱাৰ আহ্বানেৰে কৃষক নেতা অখিল গগৈয়ে ক'লে, জাতীয় স্বাৰ্থত নহ'ব কোনো আপোচ। কাইলৈ পুৱা 8 বজাত আমি অসম আন্দোলনৰ শ্বহীদ দুলাল শৰ্মাৰ যি স্মৃতিস্তম্ভ আছে, সেই স্মৃতিস্তম্ভত পুৱা 8 বজাত আমি সংকল্প গ্ৰহণ কৰি যে জাতীয় প্ৰশ্নত আমি কেতিয়াও আপোচ নকৰোঁ। শুনানিৰ বাবে অসমলৈ আকৌ আহিব সংসদীয় যুটীয়া সমিতি। অখিলৰ আহ্বান, এইবাৰ ওলাই আহক সকলো। বিধেয়কৰ বিৰুদ্ধে দিয়ক একোখনকৈ স্মাৰক পত্ৰ। আনকি প্ৰত্যেককেই সুকীয়া সুকীয়াকৈ স্মাৰক পত্ৰ লিখি প্ৰেৰণ কৰাৰো আশ্বাস অখিলৰ। নাম ঠিকনা পঠিয়াবলৈ দুটাকৈ ইমেইল আইডিও দিলে কৃষক নেতা অখিল গগৈয়ে। আমাৰ ইমেইল আইডি দুটা হ'ল secretary SECRETARY secretaryKMSS@gmail.com আৰু শইকীয়া ভাস্কো শইকীয়া SAIKIA BHASCO শইকীয়া ভাস্কো@gmail.com। এই দুটা ইমেইলত আপোনালোকৰ নিজৰ এড্ৰেছ আমালৈ পঠিয়াই দিয়ক আৰু এই ইমেইলত যি এড্ৰেছ আমি পাম সেই এড্ৰেছলৈ আমি 10,000খন বেলেগ বেলেগ স্মাৰকপত্ৰ লিখি আপোনালোকৰ কাৰণে পঠিয়াই দিম। অখিল গগৈয়ে নকয় মুছলমান বাংলাদেশীৰ বিৰুদ্ধে, অখিল গগৈ দৰদী মুছলমানৰ প্ৰতিহে। নিজৰ বিৰুদ্ধে সততে উত্থাপিত এইসমূহ অভিযোগো প্ৰত্যুত্তৰ দি হুংকাৰ দিলে অখিলে। যে NRCত যিবিলাক মুছলমান মানুহ বিদেশী বুলি ওলাব, লগতে কিন্তু হিন্দুবিলাকো যিবিলাক ওলাব, খ্ৰীষ্টানবিলাকো যিবিলাক ওলাব, তাৰপিছত সেই বিদেশীবিলাকক খেদিবৰ কাৰণে কেনেকুৱা ধৰণৰ আন্দোলন হ'ব আপোনালোকে দেখি থাকিব। নাগৰিকত্ব সংশোধনী বিধেয়কক ন্যায্যতা দিবলৈ গৈ শুকুৰবাৰে আন্দোলনকাৰী সংগঠনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। সংবাদমেলত মন্ত্ৰী পাটোৱাৰীক উভতি ধৰিলে কৃষক নেতা অখিলে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আচলতে জাতিৰ শত্ৰুতা কৰিছে। আপোনাৰ অকণমানো লাজ লগা নাইনে যে আপুনি এই বিধেয়কখনৰ বা এই আইনখনৰ পক্ষত থিয় দিয়ে? আপোনালোকৰ এই চেলাগিৰি, আপোনালোকৰ এই দালালি বন্ধ কৰক পাটোৱাৰী ডাঙৰীয়া। আপোনাৰ ভিতৰত থকা জাতীয় সত্তাটোক জাগৰণ কৰক। আপোনালোকে যি কথাই নকওক লাগিলে, নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয়, আপোনালোক অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰুৰূপে পৰিগণিত হ'ব। এনে আক্ৰমণ সমালোচনাৰ মাজতো চৰকাৰলৈ ধন্যবাদ কৃষক নেতাজনৰ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে মানস জ্যোতি বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।